নমস্কাৰ বন্ধুসকল, খান লাৰ্ণিং ইউটিউব চেনেলটোত আপোনালোকক স্বাগতম জনাইছোঁ। লগতে যিসকল বন্ধুৱে চেনেলটোত নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। বন্ধুসকল, আজিৰ ভিডিঅ'টোৰ প্ৰথমটো প্ৰশ্ন হৈছে কোন চনত গুৰু টেগ বাহাদুৰে অসম ভ্ৰমণ কৰিছিল? এ দি আছে 1663 চনত, বি দি আছে 1666 চনত, চি দি আছে 1669 চনত আৰু ডি দি আছে 1672 চনত। ইয়াৰ শুদ্ধ উত্তৰটো হ'বগৈ চি অৰ্থাৎ 1669 চনত। পৰৱৰ্তী প্ৰশ্নটো হৈছে 2021 চনত কোনে শান্তি স্বৰূপ ভাটনাগৰ বঁটা লাভ কৰিছে? এ নম্বৰ দি আছে উদ্ভৱ ভৰালী, বি দি আছে বিনয় কুমাৰ শইকীয়া, চি দি আছে জিতেন্দ্ৰনাথ গোস্বামী, ডি দি আছে আনন্দ চন্দ্ৰ দত্ত। ইয়াৰ শুদ্ধ উত্তৰটো হ'বগৈ বি অৰ্থাৎ বিনয় কুমাৰ শইকীয়া। ইয়াৰ পৰৱৰ্তী প্ৰশ্নটো হৈছে অসমৰ বিহু সম্ৰাট বুলি কাক জনা যায়? এ দি আছে ভূপেন হাজৰিকা, বি দি আছে খগেন মহন্ত, চি দি আছে জয়ন্ত হাজৰিকা আৰু ডি দি আছে ফণী শৰ্মা। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বি অৰ্থাৎ খগেন মহন্ত। পৰৱৰ্তী প্ৰশ্নটো হৈছে প্ৰতিমা পাণ্ডে বৰুৱাৰ কিমান চনত মৃত্যু হৈছিল? এ দি আছে 2000 চনত, বি দি আছে 2001 চনত, চি দি আছে 2003 চনত আৰু ডি দি আছে 2002 চনত। ইয়াৰ শুদ্ধ উত্তৰটো হ'বগৈ ডি অৰ্থাৎ 2002 চনত। ইয়াৰ পৰৱৰ্তী প্ৰশ্নটো হৈছে জয়মতী বঁটাৰে সন্মানিত প্ৰথম সাহিত্যগৰাকী কোন? এ নম্বৰ দি আছে অৰুণ শৰ্মা, বি নম্বৰ দি আছে যতীন্দ্ৰনাথ দুৱৰা, চি দি আছে ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া আৰু ডি দি আছে মামণি ৰয়ছম গোস্বামী। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ডি অৰ্থাৎ মামণি ৰয়ছম গোস্বামী। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে 2002 চনত কোনজন সাহিত্যকক অসম সাহিত্য সভাই সাহিত্যাচাৰ্য উপাধি প্ৰদান কৰিছিল? এ নম্বৰ দি আছে মামণি ৰয়ছম গোস্বামী, বি দি আছে ডক্টৰ গোলক চন্দ্ৰ গোস্বামী, চি দি আছে ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া আৰু ডি দি আছে ওপৰৰ এটাও নহয়। ইয়াৰ শুদ্ধ উত্তৰটো হ'বগৈ বি অৰ্থাৎ ডক্টৰ গোলক চন্দ্ৰ গোস্বামী। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে প্ৰথম অসমীয়া ভ্ৰমণ বৃত্তান্তমূলক গ্ৰন্থখনৰ নাম কি আছিল? এ নম্বৰ দি আছে বীণ বৰণী, বি দি আছে বনকৌৰী, চি দি আছে ইয়াৰুংগম আৰু ডি দি আছে ছুইজাৰলেণ্ড ভ্ৰমণ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ডি অৰ্থাৎ ছুইজাৰলেণ্ড ভ্ৰমণ। ইয়াৰ পৰৱৰ্তী প্ৰশ্নটো হৈছে দি আছাম ট্ৰিবিউন ইংৰাজী বাতৰিখন কোনে প্ৰকাশ কৰিছিল? এ দি আছে ডক্টৰ নাথান ব্ৰাউন, বি দি আছে চন্দ্ৰপ্ৰসাদ শইকীয়া, চি দি আছে লক্ষ্মীনাথ ফুকন, ডি দি আছে হেমচন্দ্ৰ বৰুৱা। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব চি অৰ্থাৎ লক্ষ্মীনাথ ফুকন। ইয়াৰ পৰৱৰ্তী প্ৰশ্নটো হৈছে প্ৰথম অসমীয়া স্কুল আলোচনীখনৰ নাম কি? এ দি আছে নৱযুক্ত, বি দি আছে ল'ৰা বন্ধু, চি দি আছে প্ৰভাত আৰু ডি দি আছে ঘৰ জেউতী। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব চি অৰ্থাৎ প্ৰভাত। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে অসমীয়া সাহিত্যৰ জনক বুলি কাক কোৱা হয়? এ দি আছে মহাপুৰুষ মাধৱদেৱ, বি দি আছে শ্ৰীমন্ত শংকৰদেৱ, চি দি আছে মামণি ৰয়ছম গোস্বামী আৰু ডি দি আছে ওপৰৰ এটাও নহয়। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বি অৰ্থাৎ শ্ৰীমন্ত শংকৰদেৱ। ইয়াৰ পৰৱৰ্তী প্ৰশ্নটো হৈছে কমলাবাৰী সত্ৰ কোনে প্ৰতিষ্ঠা কৰিছিল? এ নম্বৰ দি আছে শংকৰদেৱ, বি নম্বৰ দি আছে মাধৱদেৱ, চি নম্বৰ দি আছে পদ্ম আতা আৰু ডি দি আছে মুৰাৰী। ইয়াৰ শুদ্ধ উত্তৰটো হ'বগৈ চি অৰ্থাৎ পদ্ম আতা। ইয়াৰ পৰৱৰ্তী প্ৰশ্নটো হৈছে সুন্দৰী দিয়া সত্ৰ কোনখন জিলাত অৱস্থিত? এ দি আছে নলবাৰীত, বি দি আছে যোৰহাট, চি দি আছে বৰপেটা আৰু ডি দি আছে নগাঁও। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব চি অৰ্থাৎ বৰপেটাত সুন্দৰী দিয়া সত্ৰ অৱস্থিত। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে কিমান চনত কৃষ্ণকান্ত সন্দিকৈক পদ্মশ্ৰী বঁটাৰে সন্মানিত কৰা হৈছিল? এ নম্বৰ দি আছে 1944 চনত, বি দি আছে 1940 চনত, চি দি আছে 1955 চনত, ডি দি আছে 1950 চনত। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব
চি অৰ্থাৎ 1955 চনত। ইয়াৰ পৰৱৰ্তী প্ৰশ্নটো হৈছে অসম গণ পৰিষদ দলৰ চৰকাৰ প্ৰথমবাৰৰ বাবে কিমান চনত গঠন কৰা হৈছিল? এ নম্বৰ দি আছে 1980 চনত, বি দি আছে 1999 চনত, চি দি আছে 1985 চনত আৰু ডি দি আছে 1982 চনত। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব চি অৰ্থাৎ 1985 চনত। ইয়াৰ পৰৱৰ্তী প্ৰশ্নটো হৈছে কিমান চনত মামণি ৰয়ছম গোস্বামীক জ্ঞানপীঠ বঁটা প্ৰদান কৰা হৈছিল? এ দি আছে 2001 চনত, বি দি আছে 1999 চনত, চি দি আছে 2000 চনত আৰু ডি দি আছে 2003 চনত। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব চি অৰ্থাৎ 2000 চনত। ইয়াৰ পৰৱৰ্তী প্ৰশ্নটো হৈছে গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰ কিমান চনত প্ৰতিষ্ঠা কৰা হৈছিল? এ নম্বৰ দি আছে 1990 চনত, বি দি আছে 1958 চনত, চি দি আছে 1963 চনত আৰু ডি দি আছে 1919 চনত। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বি অৰ্থাৎ 1958 চনত। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল? এ দি আছে 1988 চনত। ইয়াৰ পৰৱৰ্তী প্ৰশ্নটো হৈছে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল? এ দি আছে 1988 চনত, বি দি আছে 1998 চনত, চি দি আছে 1990 চনত আৰু ডি দি আছে 1991 চনত। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব এ অৰ্থাৎ 1988 চনত। ইয়াৰ পৰৱৰ্তী প্ৰশ্নটো হৈছে কিমান চনত আনন্দৰাম বৰুৱাক পদ্মশ্ৰী বঁটা প্ৰদান কৰা হৈছিল? এ দি আছে 1970 চনত, বি দি আছে 1972 চনত, চি দি আছে 1971 চনত, ডি দি আছে 1973 চনত। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব এ অৰ্থাৎ 1970 চনত। ইয়াৰ পৰৱৰ্তী প্ৰশ্নটো হৈছে কোনখন গ্ৰন্থৰ ৰচনাৰ বাবে নলিনীবালা দেৱীক সাহিত্য অকাডেমী বঁটা প্ৰদান কৰিছিল? এ দি আছে বনফুল, বি দি আছে বিন বৰাগী, চি দি আছে মঞ্চলেখা আৰু ডি দি আছে অলকানন্দ। ইয়াৰ শুদ্ধ উত্তৰটো হ'বগৈ ডি অৰ্থাৎ অলকানন্দ। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে ধলাশদিয়া দলংখন কোনটো নদীৰ ওপৰত নিৰ্মাণ কৰা হৈছে? এ দি আছে ব্ৰহ্মপুত্ৰ, বি দি আছে লোহিত, চি দি আছে বৰাক। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বি অৰ্থাৎ লোহিত। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে নৱকান্ত বৰুৱাই কোনখন কাব্যপুথিৰ বাবে অসম প্ৰকাশন পৰিষদ বঁটা লাভ কৰিছিল? এ নম্বৰ দি আছে হে অৰণ্য হে মহানগৰ, বি দি আছে ৰত্নাকৰ, চি দি আছে মোৰ আৰু পৃথিৱীৰ, ডি দি আছে ৰাৱণ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব চি অৰ্থাৎ মোৰ আৰু পৃথিৱীৰ। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে নিৰ্মল প্ৰভা বৰদলৈয়ে অসমীয়া লোকসংস্কৃতিৰ সম্পৰ্কত লিখা গ্ৰন্থখনৰ নাম কি? এ দি আছে অসমৰ লোকসংস্কৃতিৰ ৰূপৰেখা, বি দি আছে অসমীয়া লোকসংস্কৃতি, চি দি আছে অসমৰ লোকসংস্কৃতি, ডি দি আছে অসমৰ লোকসংস্কৃতিৰ আৱাস। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব চি অৰ্থাৎ অসমৰ লোকসংস্কৃতি। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে বৰ্তমান অসমত কেইখন তেল শোধনাগাৰ আছে? এ নম্বৰ দি আছে 4খন, বি দি আছে 5খন, চি দি আছে 6খন আৰু ডি দি আছে 7খন। ইয়াৰ শুদ্ধ উত্তৰটো হ'বগৈ এ অৰ্থাৎ বৰ্তমান অসমত তেল শোধনাগাৰৰ সংখ্যা হ'ল 4খন।